নমস্কাৰ মই Upasana's ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালেই আছে আৰু আজি বহুত দিনৰ পিছত এনেকৈ ঘৰৰ পৰা এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আচলতে এতিয়া যাবলৈ ওলাইছোঁ অকণমান বাহিৰলৈ আৰু ক'ত যাওঁ কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। গতিকে আজিৰ ব্লগটো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক, শেষলৈকে চাই থাকিব আৰু শেষত ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰে। তেন্তে বলক আজিৰ ব্লগটো আমি আৰম্ভ কৰোঁ। এতিয়া মোৰ যাবলৈ ওলাই প্ৰায় হৈ গ'ল, অকণমান সময় পিছত যাম আৰু এইবিলাক চাওক বিচনাত ভৰ্তি হৈছে, মানে ক'ৰবাত যাবলৈ ওলালে এইবোৰ থাকে আৰু মোৰ কিবা কিবি কাম আছে, অকণমান কলেজতো যাব লাগিব। তাৰপিছত কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই থাকিম। আৰু এটা কথা, আজি মই চুলি কাটিম। দেখিছে আপোনালোকে কৈ থাকে চুলিখিনি ইমান ভাল লাগে, মোৰ কিছুমানে কৈ থাকে বাৰু, কিন্তু ইমান দীঘল চুলিখিনি কিয় কাটিবলগীয়া হ'ল, আজি কিয় কাটিব লাগিব আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গমেই পাব। অকণমান মনটো বেয়া যিহেতুকে চুলি কাটিম। মই এনেকৈ মানে পাৰ্লাৰত বহুত বছৰ চুলি কটা নাই, বহুত বছৰ মানে 3-4 বছৰমান চুলি কটাই নাই। এনেই কাটি থাকোঁ বাৰু, ঘৰতে এনেকৈ কাটি থাকোঁ, কিন্তু এনেকৈ চুলি কটা নাই। আজি ভাবিছোঁ কাটিম, চুলিখিনি ধুই লৈছোঁ আৰু আজি কাটিব লাগিব। অলপ মনটো বেয়া লাগি আছে সেইকাৰণে। যিয়ে নহওক কিয় কাটিবলগীয়া হ'ল চুলিখিনি আপোনালোকক জনাই আছোঁ, পিছত জনাম, এতিয়া নজনাওঁ। আৰু এতিয়া যাবৰ সময়ো হৈছে সেইকাৰণে বেছি কথা পাতি নাথাকোঁ ইয়াতে। বলক তেন্তে আজিৰ ব্লগটো আৰম্ভ কৰোঁ আৰু আমাৰ নলবাৰীৰ অকণমান পৰিৱেশ আপোনালোকক দেখুৱাই থাকিম। বলক গৈ থাকোঁ। এতিয়া গৈ আছোঁ আৰু এই দলংখন আপোনালোকে আগতেও দেখিছিল, বহুত সৰু হয় দলংখন। আমি এইখন দলঙেৰে যাব লাগে নলবাৰী টাউনলৈ গ'লে। আৰু যোৱাকালি যিহেতুকে ছট পূজা আছিল সেইবাবে দেখিছে এইবোৰ ইয়াতে ছট পূজা পালন কৰা হয়। এইখিনি যোৱাকালি গ'ল বাৰু পূজা, অকণমান এনেকৈ আপোনালোকক দেখুৱাই দিলোঁ। বলক এতিয়া গৈ থাকোঁ। আৰু এয়া দেখিছে আহিয়েই সোমালোঁ বিশালত। আচলতে কথাটো হ'ল কি, মানে আমি যিটো কামত আহিছিলোঁ সেই কামটো অকণমান দেৰি হ'ব বুলি ক'লে, মানে অকণমান পলম হ'ব বুলি ক'লে, প্ৰায় আধা ঘণ্টা 45 মিনিট পিছত হ'ব বুলি ক'লে। গতিকে ভাবিলোঁ পিছৰ কামখিনি আগতে কৰি থওঁ, যিহেতুকে আমি পিছত অকণমান কামো আছিল বিশালত আহিব লগা আৰু ওচৰতে হয় যিহেতুকে, সেইকাৰণে ভাবিলোঁ এনেই তাত ৰখি থকাতকৈ ইয়াতে সোমাই পেলাই পিছৰ কামখিনি আগতে কৰি লওঁ। সেইকাৰণে আহিছোঁ ইয়ালৈ, আহি পেলাই আপোনালোককো দেখুৱাইছোঁ আমাৰ নলবাৰীৰ বিশালখন। গতিকে বলক ওপৰলৈ গৈ থাকোঁ। এতিয়া আহিছোঁ বিশাললৈ। দেখিছে মানে আমি যোনটো কামত আহিছিলোঁ সেই কামটো অকণমান দেৰি হ'ব বুলি ক'লে, ভাবিলোঁ বিশালখন যিহেতুকে ওচৰতে আছে এনেই টাইম ৱেষ্ট নকৰি ইয়াতে আহোঁ আৰু কিবা কিবি অকণমান ল'ব লগাও আছে, চাই আছোঁ। আৰু এতিয়া আছোঁ এয়া বাচনবিলাক আছে দেখিছে, মানে মই এইটো পাৰ্ট বহুত ভাল পাওঁ বাচনৰ, সেইকাৰণে এইফালে আহিছোঁ। ফাৰ্ষ্ট চাই আছোঁ, এতিয়া আপোনালোককো দেখুৱাম, অকণমান চাই থাকক। বাচনবোৰ দেখিলে মানে গোটেইখিনি উঠাই নিউ দেখুৱা লাগে। মোৰ ফ্ৰেণ্ড দুয়ো আহিছোঁ। এতিয়া চাই লওঁ অকণমান কি আছে এইফালে, অকণমান কিবা বস্তু ল'ব লগা আছে, তো চাই আছে তাই এইফালে, চাই পেলাই আৰু তাত যাম। আৰু এইবাৰ আহিছোঁ এইফালে। সৰু ল'ৰা ছোৱালীৰ কাপোৰবিলাক দেখিলে বহুত ভাল লাগে, ইমান ধুনীয়া কাপোৰ চাওকচোন। ইয়াৰে অকণমান দেখুৱাই দিম আপোনালোককো।
আমাৰ ইয়াতে লোৱা হৈ গ'ল আৰু এতিয়া ওলাইছোঁ ইয়াৰ পৰা ওলাই পেলাই গৈ আছোঁ আগফালে প্ৰথমতে সোমাইছোঁ জেৰক্স কৰিবলৈ মানে অকণমান জেৰক্স কৰিবলগীয়া আছিল সেইকাৰণে ইয়াতে কৰি ল'লোঁ আৰু এইবিলাক দেখিছে এইবোৰ চব মামাৰে স্কুটি হয় গতিকে অকণমান দেখুৱাই দিলোঁ এতিয়া কামখিনি কৰি পেলাই আপোনালোকক লগ পাই আছোঁ হৈ গ'ল কাম আৰু এতিয়া আহিছোঁ পাৰ্লাৰলৈ মানে আপোনালোকক যে ঘৰতে কৈ আহিছিলোঁ সেই কামটোৰ বাবে মই আহিছোঁ ইয়ালৈ আৰু ইয়াতে লগ পালোঁ ছাবস্ক্ৰাইবাৰ কেইজনীমান তেওঁলোকে ভিডিঅ'ত নোলালে মানে লাজ কৰে কিন্তু তেওঁলোকে মোক মাতিছে সেইটোৱে বহুত ডাঙৰ কথা মোৰ বহুত বেছি ভাল লাগিছে তেনেকৈ মানে মাতিলে ভাল লাগে আৰু তোমাৰ ভিডিঅ' চাওঁ বা তেনেকৈ ক'লে আৰু এতিয়া আহিল আটাইতকৈ দুখ লগা সময়খিনি যিখিনি সময়ত নেকি মই ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ মোৰ মনৰ অৱস্থাটো আপোনালোকে গম পাইছে কাৰণ ইমান দীঘল চুলিখিনি মই কাটিবলৈ ওলাইছোঁ মনটো বহুত দুখ লাগিছিল মই ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ মানে পাৰ্লাৰৰে বা এজনীক ক'লোঁ যে এবাৰ চুলিখিনি ভিডিঅ' কৰি থোৱা তেনেকৈ ভিডিঅ' কৰি থ'লে তাৰপিছত মোৰ বহুত দুখ লাগিছিল কিন্তু উপায়ো নাই চাই থাকক কিমান কটা গৈছে চুলিখিনি চাওকচোন ইয়াৰ পিছত আৰু মই ভিডিঅ' কৰা নাই আপোনালোকক দেখাই আছোঁ ঘৰত একেবাৰে মই এতিয়া আহি আছোঁ গাড়ীৰ পৰা নামিলোঁ আৰু আপোনালোকে দেখিলে মই চুলি কাটিলোঁ মানে এতিয়া অকণমান বেলেগ দেখা হৈছে নেকি নাজানো চুলি কাটিলোঁ অকণমান বেয়াও লাগিছে ইমান দীঘল আছিল আৰু মই বহুত দিন এনেকৈ পাৰ্লাৰত মানে চুলি কটা নাছিলোঁ মই যিহেতুকে কৈছোঁৱে কি কাৰণত চুলি কাটিলোঁ আপোনালোকক মই ঘৰত যাই আৰু মই আহি আছিলোঁ ৰাস্তাত আহি থাকোঁতে তেওঁলোকে মানে মোৰ ভিডিঅ' চাই মোক দেখি মাতিলে সেইকাৰণে বহুত ভাল লাগিল এনেকৈ মাতিলে ভাল লাগে হেল্ল' চাই থাকিবা ভিডিঅ'বোৰ সেইকাৰণে অকণমান দেখুৱাই দিলোঁ এইফালেও আছে ভিডিঅ'বোৰ প্লিজ লাইক আৰু শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব যিমান পাৰে শ্বেয়াৰ কৰি দিব ঠিক আছে ভাল লাগিল লগ পাইছিলে তেওঁলোকে মানে মোৰ বোলে ভিডিঅ' চাই মোক দেখি মাতিলে হাই বা ময়ো আহিলোঁ আহি পেলাই ভাবিলোঁ তেওঁলোককো দেখুৱাই দিওঁ ভিডিঅ' চাই যিহেতুকে ভিডিঅ'টো দিলে দেখিব তেনেকৈ মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো মই ঘৰ আহি পালোঁ দীঘল চুলিৰ উপাসনাছ ব্লগছৰ পৰা চুটি চুলিৰ উপাসনাছ ব্লগছলৈ এয়া মই পুনৰবাৰ আহি গ'লোঁ আৰু চুলি কাটিলোঁ দেখিলে মানে মাৰ ৰিয়েকশ্যনটো একদম কেনেকুৱা হৈ গৈছে এনেকৈ চাই আছে মোক চাই আছে তাৰপিছত আৰু মানে ইমান কাটিম বুলি ভবা নাছিল কাটিম বুলি জানে মই কৈয়ে গৈছিলোঁ কাটিম বুলি কিন্তু ইমানখিনি যে ছুটি কৰি দিম এইফালে নাই ভালদৰে দেখুৱাম বাৰু আপোনালোকক ইমানখিনি ছুটি কৰিম বুলি ভবা নাছিলে তাৰ আগতে এঠাইত যাব লগা আছে যাই লওঁ মানে খানা আছে দুপৰীয়া খানা আছিল তো এতিয়া দেৰিয়ে হ'ল 4টামান বাজিল আজিকালিতো 4টাতে এন্ধাৰ হৈ যায় সীমাহঁতৰ বাৰ ছোৱালীজনীৰ সেই বাৰ্থডে আছে গতিকে দিনতে খানা আছিল এতিয়া যাওঁ তালৈ যাই পেলাই আহি আপোনালোকৰ লগত কথা পাতিছোঁ আমি এতিয়া ভাত খালোঁ এতিয়া 4:30 মানে বাজিল ভাত খালোঁ ভাত খাই লৈ ভাবিছোঁ এবাৰ তাক দেখুৱাই দিওঁ এয়া হৈছে হিয়া তাইৰ আজি জন্মদিন হিয়া হাইটি দিয়া হাইটি দিছে আৰু এয়া আছে বাবু দুয়ো মানে চিপছ খাই আছে এইফালে দুয়ো চিপছ খাই আছে মই ভাবিলোঁ এনেকৈ এবাৰ দেখুৱাই দিওঁ মই পূৰা একদম বহি লৈছোঁ ইয়াতে বহি লৈ দেখুৱাই দিছোঁ ইহঁতক মানে দিনতে গ'ল আমি যিহেতুকে দিনত অহা নাছিল হেল্ল' গাইজ আমি খাই বৈ আহিলোঁ এতিয়া ভাবিছোঁ মেইন কাৰণটো মই কওঁ সেইবাবে ইয়াতে ধুনীয়াকৈ বহি লৈছোঁ কিয় চুলি কাটিব লগা হ'ল ইমানখিনি চুলি কিয় মই এনেকৈ ছুটি কৰি দিলোঁ আচলতে বিশেষ তেনেকুৱা একো কাৰণ নাই কিন্তু মই বহুত প্ৰব্লেমত পৰিয়ে মানে এনেকৈ কাটিবলগীয়া হৈছে এমাহমান আগৰ পৰা মোৰ ইমানে চুলি সৰিছে ইমানে চুলি গৈছে কি ক'ম আপোনালোকক মানে এনেকৈ শুলে গাৰুত চুলি একদম ভৰ্তি হৈ থাকে ৰাতিপুৱা উঠালৈকে আৰু ধৰি লওক এনেকৈ যদি টানো ইমান চুলি আহে যদি আপোনালোকে বিশ্বাস কৰা নাই মই ইয়াতে ভিডিঅ' এটা কৰি থৈছিলোঁ ৰাতিপুৱা চুলিখিনি চুচোতে সেই ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ ইয়াতে ইমানে চুলি যায় তাৰমানে আৰু যাই একদম পাতল হৈ গৈছে একদম এইবিলাক পাতল হৈ গৈছে চুলিটো গৈছে বহুত ফাটিছে চুলিখিনি বহুত ড্ৰাই হৈ গৈছে কিয় বা নাজানো গতিকে এতিয়া ভাবিছোঁ
চুলিখিনিতো ইমান দীঘল হৈ থাকিলে চুলিৰ যত্ন ল'ব নোৱাৰি, সেইখিনি আপোনালোকেও জানে। বহুত দীঘল চুলিত যত্ন ল'ব নোৱাৰি, গতিকে মই ভাবিলোঁ চুলিখিনি এনেকৈ অকণমান চুটিকৈ কাটি লওঁ। অকণমান মানে মোৰ ভালেখিনিয়ে কটা গ'ল, এনেকৈ চুটিকৈ কাটি লৈছোঁ। এতিয়া ভাবিছোঁ মই চুলিখিনিৰ অকণমান যত্ন ল'ম ভালদৰে, আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থাকিম ভিডিঅ'বোৰত, ঘৰত এনেকৈ লৈ থাকিম। গতিকে এয়াই আৰু চুলি কটাৰ কাৰণ, বিশেষ একো তেনেকুৱা কাৰণ নাই। আৰু এটা কথা, জীৱনত কেতিয়াবা নতুনত্বৰো প্ৰয়োজন। যিহেতুকে মই 3-4 বছৰ নহয়, 4-5 বছৰমান এনেকৈয়ে থাকিলোঁ, দীঘল চুলিতে থাকিলোঁ, এনেকৈ চুলি কটা নাছিলোঁ। তো আজি ভাবিলোঁ অকণমান এটা কাট দিওঁ, এনেকৈ ৰেজাৰ কাট দিছোঁ। এনেকৈ চুলিৰ এটা কাট দি পেলাই অকণমান বেলেগ লুক এটা আনো। গতিকে সেয়াই আৰু, বেলেগ একো নাই। বাকী আপোনালোকে জনাব কেনেকুৱা লাগিল। কিছুমানেতো গালি দিবই মই জানো, আৰু মোক বহুতে ভাল পাইছিল চুলিখিনিৰ কাৰণে। কিছুমানে ভিডিঅ'ত কয় তোমাক বহুত ভাল লাগে, চুলিখিনি তোমাৰ বহুত ভাল লাগে। এতিয়াও কিন্তু মোক বেয়া নাপাব, চুলি দীঘল হৈ যাব, বেয়া নাপাব আপোনালোকে, যিসকলে ভাল পাইছিল আৰু চুলিখিনি। আৰু ভাল লাগিছেনে জনাব, ভাল লগা বুলি ক'লে মোৰে ভাল লাগে দিয়কচোন। আৰু এটা কথা, মই জনামতে আমাৰ চুলি যিমানখিনি দীঘল হয় সিমানখিনি নিউট্ৰিশ্যন দিব লাগে আমাৰ শৰীৰটোৱে। তো চুলি যেতিয়া আমাৰ বেছি দীঘল হ'ব তেতিয়া বেছি নিউট্ৰিশ্যনৰ প্ৰয়োজন হয়। গতিকে আমাৰ শৰীৰটোৰ যিমান নিউট্ৰিশ্যন থাকে চুলিখিনিত গুচি যায় বুলি মই শুনিবহে পাইছোঁ দেই। কিমানখিনি সত্য নাজানো বাৰু, জনাখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এতিয়া আজিৰ ব্লগটো এইখিনিতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ চাই ভাল লাগিল। যদি ভাল লাগিল প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, নতুন হেয়াৰ ষ্টাইলৰ উপাসনাই। আপোনালোক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। সকলোৱে হাঁহি থাকক, ফূৰ্তিত থাকক। বাই বাই। শেষত আৰু এটা কথা কওঁ, ইতিমধ্যে মই বহুতৰ পৰাই গালি খাইছোঁ চুলিখিনি কটা বুলি গম পাই, আৰু বহুতৰে বেয়াও লাগিছে। মানে যিখিনিয়ে মোৰ চুলিখিনি ভাল পাইছিল, শেষত তেওঁলোকক মই চৰি কৈছোঁ। একো নাই, দীঘল হৈ যাব, মানে মোক সান্তনা দিব লাগে, মই দিছোঁ তেওঁলোকক। একো নাই, দীঘল হৈ যাব, বেয়া নাপাব কোনেও। বাই বাই, আহিছোঁ।